কি বাচিছা? পাত বাচি আছে। এইটো পালেং পাত। আৰু এইটো লাই, ডাঙৰটো লাই। নহয়, এইটো ডাঙৰ পাতটো, এইটো লাই পাত। এইটো বাচা দেই। হেল্ল' এভৰিৱান, আৰু এয়া আমাৰ উৰুকাৰ ভোজৰ কাৰণে মাছ, আৰু এফালে ব্ৰইলাৰ মাংস পুৰিবৰ কাৰণে ৰখা হৈছে, আৰু ইফালে আছিলে খাচী মাংস। তাৰ মাজতে মা আৰু মই নাৰিকলৰ লাড়ু বনালোঁ, আৰু এতিয়া মায়ে এয়া দেউলীয়া পিঠা বনাবৰ কাৰণে যোগাৰ কৰি থৈছে। নাৰিকল আৰু ময়দাৰে এই পিঠাবিধ বনোৱা হয়, খুব ভাল লাগে খাই। এয়া মায়ে বনাই আছে। তাৰপিছত আমি খানাৰ যোগাৰ কৰিম। বাহ, পাৰিছে আকৌ দেই। পাৰিছে দেই, বৰ ধুনীয়াকৈ পাৰিছ ল'ৰাটোৱে। হ'ব, কি বনাইছা আজি? বা খাচী মাংস। প্ৰথম কি কৰিছা ইয়াত? আলু ফ্ৰাই। বা সেয়া কি খাচী মাংস। ধুনীয়া। আমাৰ কুক, হেড কুক। আমাৰ এতিয়া খানা বনি আছে। খাচী মাংস বনিছে, ব্ৰইলাৰ মাংস। আমাৰ নাচনী এজনী আছে, এইজনী সৰু নাচনী আমাৰ এইজন নাচ। এইটো আমাৰ মোৰ ভাই এটা আছে, এইটো কৰণ ভাই। আৰু এইজনী মেইন আৰ্টিষ্ট। আৰু এইটো আৰ্টিষ্ট নহয়, আৰ্টিষ্টৰ গিৰিয়েক এইটো। চেনি হৈছেনে? কাটে। খোৱা, মই বনাব পাৰিছোঁ নে?
মই বনাব পাৰিছোঁ ন আৰু এতিয়া আমি আহি আছোঁ বিহু বুলি মাৰ ঘৰলৈ ঘৰ পামেই আৰু এতিয়া ইয়াতে অলপ সময় থাকিম থাকি পেলাই ঘৰলৈ যাম আৰু ভাবিলোঁ যে এই ভিডিঅ'খিনি যিহেতু ৰাখিছিলোঁ মোৰ দেৰিয়ে হ'ল আপলোড কৰা তথাপিও মই ভিডিঅ'খিনি ৰাখিছিলোঁ যেতিয়া আপোনালোকক দেখুৱালোঁ আৰু ঘৰত অলপ সময় থাকিম বুলি আহিছিলোঁ কিন্তু একেবাৰে ৰাতি ভাত খাই যোৱা হ'ল গতিকে তাৰে যিখিনি বনাইছিলোঁ আপোনালোকক অকণমান দেখালোঁ মাছৰ তৰকাৰী আৰু এয়া মাছ দালিত দিছোঁ মাৰ কাৰণে তাৰপিছত আৰু এইফালে চালাড আৰু মাংস আৰু এখন ভাজি আছে সেইখন মাছৰ মূৰ আৰু বন্ধাকবি দি পেলাই বনোৱা হৈছে সেইখনৰ উপৰিও আৰু এখন ভাজি আছিলে সেইখন দেখাবলৈ থাকিলে বাৰু যি হওক আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে ভাল লাগিলে যিসকলে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকল নতুন মোৰ চেনেলত তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু চাই কেনে পালে জনাব মাঘৰ বিহু পাৰ হোৱা আজি এমাহেই প্ৰায় আধা মাহেই গ'ল তথাপিও মোৰ ক্লিপখিনি দিলোঁ পুনৰবাৰ কৈছোঁ আৰু এই মুহূৰ্তখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিৰাট ভাল লাগিলে পুনৰ অন্য ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকক লগ পাম তেতিয়ালৈকে সকলো ভালে থাকিব আজিলৈ আহিছোঁ ধন্যবাদ